মুম্বাই চহৰখনলৈকে এক দীঘলীয়া যাত্ৰা এক দীঘলীয়া পৰিক্ৰমা কেনেকৈ আচলতে সোমাই পৰিলে সংগীতৰ জগতখনত একচুৱেলি মই সৰুৰ পৰাই মোৰ ইচ্ছা আছিলে মই এদিন গৈ মুম্বাইত কাম কৰিম সেইকাৰণে মই বহুত চেষ্টা কৰিছোঁ গুৱাহাটীতো কাম কৰি আছিলোঁ তাৰপিছত মই এজন দাদাৰ লগ পালোঁ যিহেতু মই মিউজিক কম্প'জৰ কাম কৰি আছিলোঁ তেনেকৈ মই দাদাজনক লগ পাই গৈ মই মুম্বাইত সংগীতৰ কাম কৰিবলৈ এতিয়া ষ্টাৰ্ট কৰিছোঁ আৰু এই মুহূৰ্তত যদি মই আপোনাক সোধোঁ যে বিতুৰাজ কলিতাৰ প্ৰথম গীতটোৰ কথা কোনটো গীতৰ কথা ক'ব আপোনাৰ একচুৱেলি মই হিন্দী জগতৰ ফাৰ্ষ্ট কাম কৰিছোঁহে মই অসমীয়াই প্ৰায়ভাগ কাম কৰি আছোঁ এতিয়া অসমীয়াই গান শুনাম হয় নিশ্চয় এই মুহূৰ্তত এটা গীত ঠিক আছে মই বিহুৰ গীত এটা শুনাইছোঁ ঠিক আছে উজাং জাং লাগিছে মনা ভগা মটৰ চাইকেল বাটৰে উৰুৱাই ধূলি জাং জাং লাগিছে মনা ভগা মটৰ চাইকেল লৈ ভগা মটৰ চাইকেল লৈ